আপুনি আজিলৈকে সাগৰৰ মাজত গৈ অদ্ভুত প্ৰাণী দেখা পাইছে নেকি? যদি দেখা নাই তেতিয়াহ'লে টেনশ্যন নকৰিব, কাৰণ আই এম হিয়াৰ। আজি মই লৈ যাম আপোনালোকক এখন বিশেষ সাগৰৰ দুনিয়ালৈ, য'ত আপুনি সাগৰৰ মাছৰ উপৰিও জলপৰীও দেখিব। চ' মই আজি আহিছো বেংগলোৰ একুৱেৰিয়াম পেৰাডাইজলৈ উইথ মাই অসমীয়া ফ্ৰেণ্ড। সি মোক বহুত দিনৰ পৰা কৈ আছিলে কি বেংগলোৰত বোলে জলপৰী দেখা পায়, আৰু মই যেতিয়াবা পাই বুলি ক'লো মোক ৰক্ষাই দিয়া নাই জলপৰী চাই বোলে। সেইকাৰণে ভাবিলো আজি ইয়াকো দেখাই দিওঁ আৰু আপোনালোককো দেখাই দিওঁ। আপুনি ইয়াত আহিলে বিভিন্ন তৰফৰ সাগৰীয় মাছ দেখিবলৈ পাই যাব, কিন্তু আমাৰ ইয়াত মাছ চাছ চাবৰ কাৰণে ইণ্টাৰেষ্ট নাই। গম পাইছে নহয় আপুনি কি আচলতে আমি কি চাবলৈ আহিছো ইয়াত? ই বেটা যোনটো পোজ মাৰি আছে সেইটো ক'ৰবাত দেখা যেন লগা নাই নে বাৰু? আমাৰ ফটো ছেছন চেছ কৰি পেলাই আমি সোমাই গলো এই অদ্ভুত ৰুমটোলৈ, য'ত জেলিফিছ দেখা পায়। ৰুমটোত সোমাই এনেকুৱা যেন ফিল আহিল কি আমি ভূতৰ চিনেমা চাই আছো। সেইকাৰণে ইয়াত মই ক'লো কি ইয়াত যদি কোনোবাই এটেক কৰি দিয়ে তাতকে আগত আমি ওলাই দিয়াই ভাল। জলপাৰী চাব আহিছোঁ আমি, কিন্তু এতিয়ালৈকে জলপাৰী পোৱাই নাই। ড্ৰেগনে ওলাব, কি ওলাব? এতিয়া ল'ৰাই জলপৰীৰ লগত ড্ৰেগনো চাই বোলে। বহুত বুজোৱাৰ পিছত মান্তি কৰালো আৰু কি অকল জলপৰীহে চাব পাম আমি, নহ'লে ক'ৰ পৰানো ড্ৰেগনডাল ওলালো সময়। আগবাঢ়ি আমি ফাইনেলি আমাৰ লোকেশ্যনলৈ পাই গ'লো আৰু দিয়ক। ভিতৰত সোমাই এনেকুৱা এটা ফিল লাগিছে যেন আমি সঁচাকেই সাগৰৰ মাজত আছো। এনেকুৱা ৱাণ্ডাৰফুল আৰু মেজিকেল ফিল হয় এইটো কি মই আপোনালোকক এইটো বুজাব নোৱাৰো। এতিয়া টাইম হৈছে আমাৰ মেইন মিছনটো কমপ্লিট কৰিবৰ কাৰণে। মনত আছে নহয় আমি জলপৰী চাব আহিছো বুলি? অ'ত বিচাৰিছো ত'ত বিচাৰিছো, এইফালে বিচাৰিলো সেইফালে বিচাৰিলো, কিন্তু জলপৰী নাপায় দেখোন। এবাৰলে ভাবিলো কি ভুল জেগাত অহা নাইতো, ওলাই দেখিলো এয়া দেখোন ডাইনিং এৰিয়াহে। জলপৰী ক'ত পিছে? কিবা স্কেম টেম হ'ল নেকি আমাৰ লগত? পিছত গাৰ্ড দাদাক সুধিহে গম পালো কি জলপৰী শ্ব' বোলে মানডে, ৱেডনেছডে আৰু ফ্ৰাইডেহে হয় বোলে। দুইটা ককাই ভাইৰে তাৰপিছত মুড চুট বেয়া, এটাত 500 টকাকে দিলো, কিন্তু যি চাবলৈ আহিছিলো সেইটো নাপালো আৰু। কয় নহয় ভাগ্যত লিখা নাথাকিলে নাপায় বুলি। দিয়ক আৰু এতিয়া ঘৰলৈ যাওঁগে, লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।